বাবু আহিলা? মা আহিলো দিয়া। তুমি পঢ়াতে বোলে বহা, মই গাখীৰ এগিলাচ লওঁ। বাবু লোৱা। বাবু তই ভালকৈ পঢ়া, তই এজন ভাল আৰ্মি অফিচাৰ হ'ব লাগিব। মোৰ সপোন তই এজন আৰ্মি অফিচাৰ হোৱাটো। তোৰ দেউতাৰেও এজন ভাল আৰ্মি অফিচাৰ আছিল, কিন্তু দেউতাৰৰ আধৰুৱা সপোনবোৰ তই পূৰণ কৰিব লাগিব। দেশৰ হকে যুঁজিব লাগিব তই। মা মোৰো সপোন এজন আৰ্মি অফিচাৰ হোৱাটো। সেইকাৰণে এতিয়াৰ পৰা কষ্ট কৰিছোঁ, যাতে ডাঙৰ হৈ সফল হ'ব পাৰোঁ। বাবা, মানুহ হৈ যদি মানুহৰ বাবে যুঁজিব পাৰা, মই বৰ সুখী হ'ম। বহুত ল'ৰা মাক দেউতাকে আৰ্মিত যাব দিব নোখোজে, ভয় কৰে বুকুখন উদং হৈ পৰে বুলি। কিন্তু মাক দেউতাকহঁতে সাহস কৰিব লাগিব। যদি মাক দেউতাকহঁতে এই সাহস নকৰে, তেতিয়াহ'লে আমাৰ নিচিনা মানুহক সুৰক্ষা দিব কোনে? কিন্তু বুকুখন মই ডাঠ কৰিছোঁ, যাতে তই এজন আৰ্মি অফিচাৰ হৈ মানুহৰ হকে যুঁজিব পাৰ। মা মই চেষ্টা কৰিম যাতে মই সফল হ'ব পাৰোঁ আৰু দেশৰ হকে কাম কৰিব পাৰোঁ। দিয়া বাবু, তুমি পঢ়া, মই ভাত বনাওঁ গ'ল। মা যোৱা। মা, মা। তই আহিলি? মা আহিলো। কিবা এখন দিয়াচোন, বৰ ঘাম ওলাইছে, গাটো মুচি লওঁ। ৰ'বা, মই লৈ আহি আছোঁ। বাবা লোৱা। মা, এইখন কিয় দিলা? এইখনেৰে মই ঘাম মুচিব নোৱাৰোঁ। এইখন আমাৰ স্বাভিমান। এইখনক আমি সন্মান কৰোঁ আৰু এইখন আমি সন্মানযোগ্য কামত ব্যৱহাৰ কৰাটো উচিত বুলি মই ভাবোঁ। মোৰ ভবাই নহ'ল বাপা। এতিয়াৰ পৰা ভাবি চিন্তি ব্যৱহাৰ কৰিম এই গামোচাখনক। ৰ'বা, মই বেলেগ এখন লৈ আহোঁ। বাবা লোৱা। দিয়া। মা, কালি 15 আগষ্ট নহয়, ফিল্ডত পতাকা উৰুৱাব বোলে আৰু স্বাধীনতা দিৱস উদযাপন কৰিব। মই ৰাতিপুৱাই যাব লাগিব। ফিল্ডখন অলপ কিবা চাফ চিকুণ কৰি দিব লাগিব। যাবা, অলপ সোনকালতে যাবা। কামবোৰক আগভাগ ল'ব লাগে। আহা, অলপ কিবা খাই লোৱা আহি। মা খাওঁ ৰ'বা, মই গাটো অলপ তিয়াই আহোঁ। যোৱা। পৰ্দাখন মেলি দিওঁ ৰ'বা, অলপ বতাহ আহক। মা, মোৰ হ'ল দিয়া, মা আহোঁ। তই যাব ওলালি বাপা? মা। ৰ'বা বাবা, কিন্তু এটা কথা, আজি দিনটোত তোৰ দেউতাৰে হেৰাইছিলোঁ, সেয়ে তই সাৱধানে থাকিবি। হ'ব দিয়া মা। মোৰ মনটো এনেকুৱা কিয় লাগিছে? বুকুখন উদং উদং লাগিছে দেখোন। এই ভগৱান, ল'ৰাটোক যে ভালে ভালে ৰাখক। ছাৰ, আপুনি চিন্তা কৰিব নালাগে। এনেকুৱা জেগাত বম দিছোঁ, 4-5খন গাঁৱৰ মাজত এটা গুদাম আছে, তাত দিছোঁ।
4-5খন গাঁও একেলগে ধ্বংস হৈ যাব। আপোনাৰ লগত চেলেঞ্জ কৰে, তাৰ এৰিয়া বোলে এতিয়া গম পাব সি কাৰ লগত পাংগা লৈছে। তহঁতে আমাৰ ইয়াতে বম দিবলৈ ক'ত সাহস পালি হা? তই মোক মাৰিছ, তোক আজি মই ধৰ এই ৰেজি জীৱন ধ্বংস কৰি পেলাম। বল এৰি দিয়ক। বল 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 বল। বল বল বচা, বচা, কোনোবা আছে। বচা। তহঁতক আজি মই এই পবিত্ৰ দিনটোত তহঁতৰ নাৰী জীৱন ধ্বংস কৰিবলৈ সাহস ক'ত পালি? দেশৰে হাৰাবানি হাবি এই মুখতে যা। তই মোক মাৰিছ হা? তোৰ আগতে এই জীৱন আজি ধ্বংস কৰি দিম। দাদা এইখন লওক। দাদা দাদা উঠ উঠ, তোৰ প্ৰয়োজন আছে, উঠ উঠ। দাদা ইহঁতে আমাৰ গুদামত বম ৰাখিছে, এই 5খন 6খন গাঁও শেষ হৈ যাব। উঠ দাদা, তই উঠ উঠ দাদা উঠ। দাদা এইটো আপোনালোকৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক আগুৱাই যাবলৈ যেন সাহস দিয়ে। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আমাৰ কমেণ্ট কৰি জনাব। আগুৱাই যাবলৈ হ'লে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লাগিব, সেয়েহে যেন আমাক আশীৰ্বাদ দিয়ে।